আজি এটা ব্লগ আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আমাৰ নাটক হৈ গ'ল বুলি আপোনালোকে জানে আৰু আজিৰ ভিডিঅ'টোত মোৰ চিনকেইটা আপোনালোকক দেখাম আৰু এতিয়া মোৰ ভাগৰ মুন্দা আহিছে গ্ৰাউণ্ড থাকে আৰু যদি আপোনাৰ গোটেই নাটকখন চাবলৈ মন গৈছে তেন্তে আপুনি ডেছক্ৰিপশ্যন বক্সত যাব আৰু তাত আপুনি মাৰ ভাগৰ চেনেলৰ লিংক পাই যাব বিয়নশ্ৰী নেওগ তাতে আছে মামাৰ গোটেই নাটকখন তথাপিতো ৰাজসিংহাসন ৰক্ষা কৰিবই লাগিব যেতিয়া যজ্ঞ সাধনৰ সংকল্প কৰিছো যজ্ঞৰ বেদীত ৰাজকোঁৱৰৰ ভূমিতেৰে অৰ্ঘ্য দিবই লাগিব নোৱাৰিম নিশ্চয় পাৰিম সুলিখা তোমাৰ শত্ৰু নিৰ্মূল কৰি অসমত তোমাক অপ্ৰতিদ্বন্দ্বীতা পাতিবৰ কাৰণে এনে অমানসিক কাৰ্য কৰিবলৈ আগবাঢ়িছো খ্যাতি মন্ত্ৰ আহোম ৰাজবংশৰ কুখ্যাতি আহিলেও নিষ্কলংক আহোম ৰাজত্ব কলংকৰ চেকা পৰিলেও ৰজাৰ মংগলেই প্ৰজাৰ মংগল ভাবি মই মোৰ কাম কৰিয়েই যাম আপুনি কি কৰিব বিচাৰিছে মই একো বুজিব পৰা নাই অস্থিৰ হবৰ কোনো কাৰণ নাই স্বৰ্গদেৱ ভাবি চাব দেখি শুনিও আপোনাৰ সাহসতে ৰাজসিংহাসনত মই বহি আছো যি কেইজন ৰাজকোঁৱৰক দেশত ধৰা হৈছে সেই কেইজন ৰাজকোঁৱৰৰ বাবে চোৰাংচোৱা আৰু গুপ্তঘাতকেই যথেষ্ট কিন্তু গদা কোঁৱৰৰ বাবেহে অলপ ভাবিব লগা হৈছে হয় স্বৰ্গদেউ স্বৰ্গদেউ অৱস্থা চাই ব্যৱস্থা কৰা হ'ব কি কৰিব ডাঙৰীয়া যদি চোৰাংচোৱা আৰু গুপ্তঘাতকৰ দ্বাৰা কাম নিসিজে তেন্তে গদা পাৰিক ৰাজদ্ৰোহী বুলি ঘোষণা কৰি ৰাজকীয় সেনা পঠাব লাগিব স্বৰ্গদেউ কিন্তু এটা অন্যায় হ'ব ডাঙৰীয়া ন্যায়ৰ ভেটাৰে প্ৰতিৰোধ কৰিব নোৱাৰি স্বৰ্গদেউ আহোমৰ ৰাজসিংহাসন ৰক্ষা কৰিবৰ কাৰণে অসমত আহোমৰ ৰাজত্ব যুগমীয়া কৰিবৰ কাৰণে অনিচ্ছা সত্ত্বেও এনে অন্যায় বিচাৰ সমৰ্থন কৰিবই লাগিব হে হক ডাঙৰীয়া আজিলৈ ৰাজসভা ভংগ কৰা হ'ল ভাল স্বৰ্গদেউ সম্প্ৰতি এই পুতলাটি মোক দৰকাৰ যাৰ নাচেৰে মোৰ অনেক কাৰ্য সিদ্ধি হ'ব তই নিৰাশ নহবি লালুক খোলা এই ৰাজসিংহাসনত এদিন তয়েই গৰাকী হবি স্বৰ্গদেউ ৰাজসভালৈ অহাৰ আগত শুনিব পালো গদাপাণি হেনো পলাল বন্দীয়ক তাকেই ভাবিছে ইমান গুপ্তভাৱে আগুৱা সত্ত্বেও কেনেকৈ ফুট ধৰিলে স্বৰ্গদেউ
ইয়াত কোনোবা বিষয়াৰ টিপনি আছে যেন অনুমান হয়। যদি কোনোবা বিষয়াৰ টিপনি আছে তেন্তে কোন হয় বিষয়া? বিচাৰ কৰক ডাঙৰীয়া। ক্ষমা কৰিব স্বৰ্গদেউ, মৌ বিচাৰি নাপাই হুৰমুৰকৈ বিচৰাৰ কোনো কাৰণ নাই। আমাক লাগে গদাক, আৰু গদাক পালেই সকলো কথা ওলাই পৰিব। তাৰো বিহিত ব্যৱস্থা কৰিব লাগিব স্বৰ্গদেউ। ইয়াৰ গুণ সূত্ৰ উলিয়াবলৈ গদাৰ পত্নী জয়মতীক বন্দী কৰি আনি কঠোৰ শাস্তি দি হ'লেও তাইৰ মুখৰ পৰা গদাৰ বাতৰি উলিয়াবই লাগিব। মোৰ এটি নিবেদন আছে। স্বৰ্গদেউ অৱশ্যে ইচ্ছা কৰিলে জয়মতীক ধৰা অনাব পাৰে, কিন্তু স্বৰ্গদেউ দুখীয়া পদক বোৱাৰীক ধৰি আনি এনেদৰে ৰাইজৰ লগত অপমান কৰাটো উচিত নহ'ব। মোৰ প্ৰাণৰ প্ৰতি ইমান সন্মান দেখুৱাওক, কাৰণ মই বুজিব নোৱাৰো। আৰু এতিয়া তেনে সময় বুলিও মই নাভাবো। মোৰ ইচ্ছা এতিয়াই জয়মতীক বন্দী কৰি আনিবলৈ মানুহ পঠিওৱা হওক। গোহাঁই ডাঙৰীয়া বা কি কয়? স্বৰ্গদেৱ কথাত আৰু নাই। মানুহে দেশ কাল পাত্ৰ বুজি কথা ক'ব লাগে। সকলো সময়তে এটা নীতি ধৰ্ম ন্যায়ৰ বাটেদি গ'লে আমাৰ কাম কেতিয়াও নিশিলে। স্বৰ্গদেউ বৰগোহাঁইৰ পক্ষ বোলা থাকি আৰু তাই আমাৰ আগলৈ আহি তাইৰ গিৰিয়েক ক'ত লুকাই আছে সেই কথা কৈ দিলে ৰক্ষা কৰিম। তাইক কোনে কি কৰিবলৈ যাব? এই কথা ঘৰতে গ'লে শুনিব নোৱাৰিম। বৰগোহাঁই ডাঙৰীয়াৰ কথা মতে কাম কৰিবলৈ গ'লে আমাৰ কাম নচলে। ডাঙৰীয়াসকল, আমাৰ কৰ্তব্য থিৰাং হ'ল আৰু হুহুকা পিছলা কৰি থাকিব সময় নাই। কাইলৈ জয়মতীক ধৰি আনি ৰাজচৰাত হাজিৰ কৰিব লাগে। বৰগোহাঁই ডাঙৰীয়া, আপোনাৰ কথা মতে ৰাজসভাত কোনো কামেই নচলিব। স্বৰ্গদেউ, আপুনি এতিয়াই এই আদেশ বন্দীশাল বৰুৱাক শুনাই দিয়ক। বন্দীশাল বৰুৱা, বন্দীশাল, তুমি কাইলৈ জয়মতীক ধৰি আনি ৰাজচৰাত হাজিৰ কৰিব লাগে। ইয়াৰ অন্যথা প্ৰাণদণ্ড। স্বৰ্গদেউ অধিক হিৰোধৈৰ্য। স্বৰ্গদেউ, আপোনাৰ আদেশ মতে জয়মতীক ৰাজসভালৈ লৈ আনিছো। ভাল তেন্তে। ৰাজসিংহাসনৰ প্ৰতি ৰাজভক্তি জ্ঞাপন কৰিছো। ৰাজনীতিত কঠোৰ বান্ধোনত বান্ধ খাই অনিচ্ছা সত্ত্বেও তোমাক ৰাজসভালৈ মাতি অনা হৈছে। প্ৰয়োজন গদা কোঁৱৰৰ সম্ভেদ। আশা কৰোঁ ৰাজসিংহাসনৰ প্ৰতি ভক্তি আৰু সন্মান জনাই সত্য কথা কৈ ৰাজসিংহাসনৰ সন্মান অটুট ৰাখিবা। ডাঙৰীয়া, স্বৰ্গদেউ আদেশত ৰাজসভালৈ আহিছো যদিও স্বামীৰ সম্বন্ধে একো ক'বলৈ অহা নাই আৰু নকওঁ। ভাবি চাবা জয়মতী, কৌমাৰেশ্বৰক ইন্দ্ৰবংশীয় আহোমৰ ভাগ্য বিধাতা তোমাৰ স্বামীৰ সম্ভেদৰ প্ৰয়োজন। তুমি জানা আৰু ক'বই লাগিব। নাজানো বুলি কোৱা নাই ডাঙৰীয়া, জানো কিন্তু নকওঁ। ডাঙৰীয়া, এই গৰ্বিতা নাৰীক যথোচিত শাস্তিৰ ব্যৱস্থা কৰা হওক। চাওঁ তাইৰ মুখৰ পৰা গদাৰ বাতৰি ওলাই নে নোলাই। জয়মতী, তুমি ৰাজআজ্ঞা অৱহেলা কৰিছা। তথাপিতো নাৰীত্বৰ ওপৰত যথেষ্ট সন্মান আছে বাবে পুনৰবাৰ শুনিছো। কোৱা গদাপানী ক'ত? স্বামীৰ বাট
তোমাৰ প্ৰাপ্য পুৰস্কাৰ। চাওদাং বৰুৱা, চাওদাং বৰুৱা। আদেশ কৰা ডাঙৰীয়া। এই বৰ পিতা নাৰীক জেৰেঙালৈ লৈ যোৱা। ৰাতিয়ে দিনে ৰ'দে বৰষুণে চোৰাং চমন চলাবা, নাই কুমতি মেলিবা, গলা পানী গাত ঢালিবা, ঔকাৰ চাটত ফাল ফাল কৰিবা। চাওঁ চাওঁ তাইৰ মুখৰ পৰা গদাৰ বাতৰি ওলাই নে নোলাই। মনত ৰাখিবা চাওদাং বৰুৱা, আমাক মাথোন গদাৰ বাতৰি লাগে। মোৰ তেজৰ হীৰাই হীৰাই বিদ্ৰোহৰ জুই জ্বলিছে। আজি আজি দেশৰ নিৰীহ জনতাৰ তেজতো বিদ্ৰোহৰ জুই জ্বলিছে। হে পুথাও চাউলুং চুকাফা, তুমি চকু মেলি চোৱা, তোমাৰ তোমাৰ নাতি পৰনাতি কি বিলৈ লুপ্ত হ'ব ধৰিছে সেই পূৰ্বৰ গৌৰৱ। মহামান্য স্বৰ্গদেউ ৰাজসভাত আজি এয়ে বিচাৰ, এই দূৰদৰ্শিতাৰ অভাৱৰ বাবে আজি দেশত বিদ্ৰোহৰ জুই জ্বলিছে। তোমালোক কাপুৰুষ ভীৰুৰ দল, তোমালোকে পবিত্ৰ ৰাজসিংহাসনত কলংক সানিছা। হে পুথাও চাউলুং চুকাফা, মোক শক্তি দিয়া। সাতাম পুৰুষীয়া আহোমৰ লুপ্তপ্ৰায় গৌৰৱ পুনৰুদ্ধাৰৰ বাবে মোক শক্তি দিয়া, মোক শক্তি দিয়া পুথাও, মোক শক্তি দিয়া। মাকে নিজৰ পেটৰ পানী মতাই নিছে বুকুৰ অগণি নুমাবলৈ। মোৰ অন্তৰ্দহি চাই সৰ্বোপা ধৈৰ্য ধৰা আৰু ক্ষান্ত হোৱা। জয়মতীক এৰি দিয়া, তাইক আৰু শাস্তি নিদিবা। তাই গিৰিয়েকৰ বাতৰি নিদিয়ে, নালাগে দিব, নাজানেও কিজানি, যি হওক তাইক এৰি দিয়া। মই তোমাৰ গৰ্ভধাৰিণী মা, মই হাত জোৰ কৰি তোমাৰ ওচৰত এই ভিক্ষা মাগিছো। মই জীয়াই থকা দিনকেইটাত তোমাৰ পৰা আৰু একো নিবিচাৰো। তুমি একো সেই পুৰণি কথাবোৰকে ক'বলৈ কেনো মাতি আনিছা? জনা হ'লে কেতিয়া নাহিলো হয়। ৰাজকাৰ্যত অবলা নাৰীয়ে হাত দিয়াটো উচিত নহয় বুলি মই তোমাক বাৰে বাৰে কৈ আহিছো। তোমালোকে একো নাজানা, মই যাওঁ, মোক ক্ষমা কৰিব। যদি এই রাজ
ডাঙৰীয়া তেন্তে এই ৰাজ মুকুট দীঘৰ সূতাটো উটুৱাই দিয়ক ডাঙৰীয়া স্বৰ্গদেউ বন্দী প্ৰাৰ্থনা অধীৰ নহ'ব ৰজা ঘৰৰ চাউল খাই বন্দীয়েও চুৰি পকালো ৰাজ বিষয়া স্বৰূপে এই বৰ পুকানাৰ অভিজ্ঞতাত যদি স্বৰ্গদেউ কণ মাত্ৰ হ'লেও বিশ্বাস আছে তেন্তে স্বৰ্গদেউ নিশ্চিন্ত থাকক কলংক ৰচনা কৰা প্ৰজাৰ মুখ জপাম আৰু পলৰীয়া সেই গদা পানীকো বিচাৰি উলিয়াম বৰফুকন ডাঙৰীয়া আপোনাৰ অভিজ্ঞতাত চুলিত খোৱাৰ লেখ মাত্ৰ হ'ল কিন্তু যে গদাৰ চিন্তাই মোক আজি অস্থিৰ কৰি তুলিছে সেই গদাক মোৰ হাতৰ মুঠিত নাপাওঁ মানে মই কেনেকৈ সুস্থিৰ হওঁ বন্দীয়ে নিবেদন জনাইছোঁ আজি 11 দিনা জয়মতী শাস্ত্ৰী তাইৰ মুখৰ পৰা এষাৰ মাত উলিয়াব নোৱাৰিলোঁ স্বৰ্গদেউ শ্ৰীচৰণক বন্দীৰ এই নিবেদন জানাবলৈ আহিছা অৰ্থাৎ ৰাজতন্ত্ৰৰ নিষ্ফলতাৰ নিবেদন জানাবলৈ আহিছা সাউদান বৰুৱা তহঁতৰ অপদাৰ্থতাৰ কাহিনী শুনাবলৈ তহঁতক আদেশ দিয়া নাছিলোঁ ৰাজ চৰাত গদাৰ বাতৰি আনি দিবলৈহে আদেশ দিছিলোঁ ডাঙৰীয়া দেউতা চমকাৰ সাথে সাথে জয়মতীৰ গাৰ ৰঙ হৈ পৰিছে বকবককৈ উতলা পানীয়ে জয়মতীৰ গাৰ ছাল বখলিয়াই পেলাইছে অঙঠাৰ দৰে ৰঙালু জয়মতীৰ গাত চেঁচা হৈ পৰিছে তথাপিও তাইৰ মুখৰ পৰা এষাৰ মাত উলিয়াব নোৱাৰিলোঁ ডাঙৰীয়া দেউতা আৰু 2-3 দিনতকৈ জয়মতীক বেছি দিন জীয়াই নাথাকিব কি ডাঙৰীয়া চুলিত খোৱাৰ ব্ৰহ্মত আলোক কাম হোৱাৰ পৰা দংশন কৰিছে আৰু ধৰণি ধৰিব উপায় নাই তথাপি আমি শেষ চেষ্টা কৰি চাওঁ এই বিঘ্নতাৰ পৰা ধৰণ তৰিতে আহোম ৰাজ্যত আছে নে নাই সাউদান বৰুৱা তহঁতৰ অপদাৰ্থতা ক্ষমাৰ অযোগ্য তথাপিতো ক্ষমা কৰিলোঁ দ্বিতীয়বাৰ কোনো আবেদন নিবেদন নুশুনো শেষ বিশ্বাসৰ শেষ মুহূৰ্ত হ'লেও তাইৰ মুখৰ পৰা গদাৰ বাতৰি উলিয়াবই লাগিব নহ'লে তহঁতৰ শাস্তি হ'ব প্ৰাণদণ্ড
মরয়াই তোলে হিয়া ভরা জয়া নাই জয়া নাই। আমাৰ নাটকৰ চিনকেইটা চাই কেনেকুৱা পালে আপুনি কমেণ্টত জনাব। আমাৰ মৰমৰ চৰিত্ৰটো বহুত ভাল আছিলে, সৰু ল'ৰা আছিলে আৰু বহুত ধুনীয়া নাটক কৰিছিলে দেই। আপোনালোকে এই নাটকখন চাব, লাইক শ্বেয়াৰ কৰিব আকৌ, নাপাহৰিব। বাই বাই।